স্বাগতম জনাইছোঁ আৰু বহুদিনৰ অপেক্ষাৰ অন্তত আজি ৰঘুপতি চিনেমাখন চাবলৈ গৈ আছোঁ গোলাঘাট গ'ল্ড চিনেমা হলত আৰু ৰঘুপতি চিনেমাখন চোৱাৰ এটাই কাৰণ তাত আছে ৰবি শৰ্মা দা আৰু ৰবি শৰ্মাৰ বাবে আজি চিনেমাখন চামগৈ আৰু আগতে কেইখনমান চাইছোঁ জুবিন দা থকা চিনেমা মিছন চাইনা কাঞ্চনজংঘা আৰু ডক্টৰ বেজবৰুৱাটো তাৰপিছত এতিয়া শ্ৰী ৰঘুপতিখন চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা লাগে চাই আৰু কিশোৰ আহিছে কিশোৰ মই চামগৈ আৰু ৰঘুপতিখনৰ চিনেমা শ্বুটিং হৈছিলে কেইটামান দৃশ্য হৈছিলে গোলাঘাটৰ গাড়ীঘাট আৰু আমি শ্বুটিং চাবলৈ গৈছিলোঁ 2020 চনৰ জানুৱাৰী 5 তাৰিখে গৈছিলোঁ শ্বুটিং চাবলৈ তাৰপিছতে আৰু সেইবিলাকো আজি দেখিম কেনেকুৱা হ'ল শ্বুটিংবিলাক তাৰপিছতে আৰু তাত ৰবিদাক লগ পাইছিলোঁ প্ৰথমবাৰ লগ পাইছিলোঁ আৰু ইমানেই ফ্ৰী মানুহজন ইমানেই ভাল আৰু কথা পাতি বহুত বেছি ভাল লাগিলে আৰু মানে এনেকুৱা লগা নাই যে এজন অচিনাকি কোনোবা এনেকুৱা নিচিনা একো ফিলে হোৱা নাই যেন চিনি পায় বহুত দিনৰ চিনাকি নিচিনা মানে একো এটিটিউড নাই একো লেভেল নাই বহুত ভাল সহজ সৰল এজন ভাল অভিনেতা আৰু সেইবাবে আজি ৰবিদাৰ কাৰণে চিনেমাখন চামগৈ আৰু যিহেতু অসমীয়া চিনেমা হয় আৰু সকলোৱে অসমীয়া চিনেমা চাব লাগে হিন্দী চিনেমাবোৰ যেনেদৰে আপোনালোকে চায় চাউথৰ ফিল্মেই হওক বা বলিউডৰে হওক অসমীয়া চিনেমাবোৰো তেনেকৈ আপোনালোকে চাব মৰম দিব শ্বুটিঙত লগ পাইছিলোঁ ভিগুদাক লগ পাইছিলোঁ তাৰপিছতে প্ৰিয়াম পল্লৱী আহিছিলে তেতিয়া সিহঁতৰ বিয়াই পতা নাছিলে আৰু তাৰপিছতে আৰু কৃষ্ণ কমল খাটনীয়া অৰ্থাৎ কে এটা যোনটো মানে পাৰ্ট লৈছিলে অলপমান বেলেগ ধৰণৰ এটা পাৰ্ট লৈছে এবাৰ আৰু সেইটো মানে ফটো মাৰিছিলোঁ হ'লে আৰু তেতিয়া তেওঁলোকে কৈছিলে যে ফটোবিলাক তেতিয়া মানে দি নিদিবলৈ কৈছে ছ'চিয়েল মিডিয়াত তেতিয়ালৈকে মানে সেইটো দেখুৱাই নাছিলে যে কেনেকুৱা মানে কি পাৰ্ট লৈছিলে তেতিয়ালৈকে মানে ক'তো দিয়াই নাই আৰু ভ্লগো বনাইছিলে কিছুৰে তাৰপিছতে আৰু মানে ভ্লগটো মানে তেতিয়া নিদিবলৈ ক'লে সেইটো কাৰণে সেইটো মানে কমপ্লিট কৰা নহ'ল তেতিয়া শ্বুটিং মানে আৰম্ভ কৰিছিলেহে চাগে কেতিয়া আৰম্ভ কৰিছিলে তাৰ আগতে তেতিয়া মানে সেইবিলাক মানে একো প'ষ্ট নিদিবলৈ ক'লে সেইটো কাৰণে দিয়া নহ'ল এনেই ফটো কেইখনমান মাৰিছিলোঁ বাৰু সেইবিলাক পাৰিলে মানে লগাই দিম শিকি মাৰিছিলোঁ আৰু এতিয়া গোলাঘাটৰ বেনাখা পাই গ'লোহি শ্ব'টো আছে 11 বজাত আহি পাই গ'লোহি আৰু এখন বেনাৰ এখন বাহিৰতে লগাই থৈছোঁ তাৰপিছতে ভিতৰলৈ যাম আৰু কাউণ্টাৰ টিকেট কাটিব লগা হোৱা নাই কাৰণ আমি অনলাইন বুকিং কৰিছিলোঁ অনলাইন বুকিং কৰিলে আকৌ একো কৰিব নালাগে সোমাই আহিলোঁ হলৰ ভিতৰলৈ আৰু সোমোৱাৰ আগত চেক কৰি ল'লে তাৰপিছত আৰু হলটো অকণমান আগলৈ আছে ইয়াতে ফটোশ্বুট অকণ মাৰি ল'ম আৰু এতিয়া আমি হলটোৰ ভিতৰলৈ গৈ আছোঁ ইয়াতে ফটোশ্বুটো ক্লিক কৰি এইফালে খোলা আৰম্ভ হ'ব আৰু এতিয়া অলপ পিছতে আৰু 5 মিনিটমান আছে মানুহ আহি আছে এইকেইটা চিন আছিলে গাড়ীগাঁও ৰঘুপতি চাই ওলাই আহিলোঁ আৰু চাই বহুত বেছি ভাল লাগিলে কাহিনীটো যথেষ্ট মজা কাহিনী বনাইছে আৰু এক্টিঙো বহুত বেছি ভাল হৈছে সকলোৰে এক্টিং ভাল হৈছে তাৰপৰা ট্ৰেজেডিও আছে অকণমান দুখৰ চিন এটা আছে তাৰপিছতে আৰু কমেডিটো আছেই মাজে মাজে ফুল এণ্টাৰটেইনমেণ্ট আৰু বহুত বেছি ভাল লাগিলে চাই তাৰপিছতে এক্টিংবিলাকো মানে একদম পূৰা ৰিয়েল লাগিছে এনেকুৱা লগা নাই যে একদম এক্টিং কৰিছে এক্টিংটো মানে ধৰা পৰিছে নাই আৰু পূৰা ৰিয়েল লাগিছে বহুত বেছি ভাল লাগিলে চাই আপোনালোকো চাব ৰঘুপতি সকলোৱে চাব এতিয়া ওলাই আহিলোঁ কিবা এটা কৈ দিয়া কেনেকুৱা লাগিলে চাই মজা লাগিলে মানে আজিলৈকে যিমানখিনি চিনেমা চালোঁ মানে বেছি দিন হোৱা নাই চোৱা মই হলত মই 5খনমান চালোঁ অসমীয়া চিনেমা 5খনমান চালোঁ সেইকেইখনতকৈ এই ৰঘুপতি টপ আৰু মই নকওঁ বেছি একদম আপোনালোকে চালে গম পাই যাব কেলে টপ বুলি কৈছোঁ চালে গম পাব কিমান বেছি ভাল হৈছে সকলোৱেতো চাই অহাখিনিয়ে ভাল আৰু এটা কথা কওঁ বহুতে মানে চোৱাৰ আগতে ট্ৰেইলাৰটো চাই ভাবি আছে চাউথক কপি কৰিছে তেনেকুৱা নহয় একোৱে নহয় তেনেকুৱা চাউথৰ পৰা মানুহ আনিছে সিহঁতে ফাইটিং কৰাবলৈ সেইখিনি লাগিবই কিন্তু মানে ষ্টৰীৰ পৰা ধুনীয়া একদম অসমীয়া চিনেমা এখন অসমীয়া আৰু বহুত ভাল হৈছে কাহিনীটো বহুত ভাল লিখিছে কাহিনী ডাইলগছো ভাল আৰু আপোনালোকে চালে গম পাব আৰু কি জমনি মানে মাজে মাজে কমেডিখিনি আৰু ট্ৰেজেডি আৰু মানে কৃষ্ণ কমল খাটনীয়া যোনটো মানে এক্টিং কৰিছে ক'ব লাগিব সেই তেনেকুৱা এক্টিং আমি মানে বেহাৰবাৰীটো কমেডিয়ে কৰি থাকে
আৰু এইটোত মানে বহুত এটা বেলেগ ধৰণৰ মানে ৰূপত ওলাইছে আপোনালোকে দেখিলে গম পাব আৰু সকলোকে ভাল লাগিল আৰু ভিডিঅ'টো নাম্বাৰ 1 আৰু ফিল্মখনৰ কাৰণে ইমানে বেছি কষ্ট কৰিছে আপোনালোকেতো মানে শুনিছে অকমান সৰু শ্বৰ্ট এটাৰ কাৰণে দুদিন একো নোখোৱাকৈ আছিলে বুলি কৈছিলে ডায়েটত আছিলে আৰু ইমান বেছি কষ্ট কৰিছে ভাল লাগিলে চাই কাহিনী বেছি ভাল আৰু ইমানেই আৰু আপোনালোকে চাব ভাল পাব নিশ্চয় চাই ৰঘুপতি চাই আহি আমি এজেগালৈ যাম বুলি হঠাতে সিদ্ধান্ত ল'লোঁ আৰু সেই জেগাডোখৰ কাকচাং হয় আৰু এতিয়া আহি আধা ৰাস্তা পাইছোঁহি বোকাখাট আৰু এইডোখৰতে অকণমান দেৰি ৰখিছোঁ আৰু ইমান বেছি গৰম উঠিছে আৰু বাগান চাওক কি ধুনীয়া বাগান আৰু বহুত ডাঙৰ মৌবাহ আৰু এইফালেতো গ'লে মানে চবেই মৌবাহ দেখিয়ে যায় আৰু দেখাই দিম বুলি ভাবিছোঁ আপোনালোকক অকণমান এইখন কাকচাঙৰ গেটখন আৰু কাকচাঙত সোমাই গ'লোঁ পাহাৰখন ওলাই আছে আৰু এতিয়া একদম পাহাৰৰ ওপৰ পামগৈ আৰু এখন গেটত পইচা ল'ব পইচা দিহে সোমাব পাৰিম আৰু দেই আৰু এয়া টিকেট কটা হ'ল 100 টকা লৈছে মানে এখন গাড়ীত আৰু যিমান আহে মানুহ 100 টকা আমি এতিয়া ৱাটাৰ এতিয়া পানীৰ মাজেদি আৰু মই আহিছিলোঁ 18 চনতে অহা তাৰপিছত অহাই নাই আজিহে আহিছোঁ এইবোৰ মই একোৱেই দেখা নাই 18 চনতে অহা আৰু এইটো আজি অহা একদমেই প্লেনিং নাই 1% নাই তাৰপিছতে ফিল্ম চাই কৰি আৰু ক'লে এপাক ফুৰি আহোঁগৈ বুলি তাৰপিছতে ঘপককৈ ওলাই মেলি আহিলোঁ আৰু এইটো পাৰ্কিং এৰিয়া আয়ো খুন্দা খাই গৈছোঁগৈ কি চাম আনাৰস নিজৰ ঘৰতে ধৰি আছে এনেকৈ কৰা দেখিছা নাই দেখা পাহাৰত আনাৰসৰ খেতি কৰিছে ইমান ধুনীয়া বতাহ মাৰিছে আৰু ইয়াতে পাৰ্কিং কৰা মই যেতিয়া আহিছিলোঁ তেতিয়া 2018 চনতে আহিছিলোঁ তাৰপিছতে অহাই নাই আজি আহিছোঁ আৰু আচলতে ই মোক ছাৰপ্ৰাইজ দিলে কাকচাং আনি মোক কোৱা নাই সি কাকচাং আহিব বুলি তাৰপিছতহে কৈছে বোকাখাট পাব হওঁতে তেতিয়া কৈছে কাকচাং গৈ আছোঁ বুলি আৰু 4টা বজাৰ পিছত ইয়াত সোমাবলৈ নিদিয়ে আহিলে সোনকালে আহিব লাগিব মানে 4টা বজাৰ আগত এণ্ট্ৰি কৰিব লাগিব আৰু আমাৰ লাক কি আমি 4টালৈ 5 মিনিট থাকোঁতে সোমাইছোঁ মানে 5 মিনিটৰ কাৰণে আমি সোমাবলৈ পালোঁ নহ'লে 4টা বজাৰ হ'লে আমি নাপালোঁহেঁতেন আৰু আহোঁতে অকণমান দেৰি হৈ গ'ল তাৰপিছতে ইয়াতে পাৰ্কিং কৰি খোজকাঢ়ি গৈ থাকিম আৰু দুখন দলং পাৰ হওঁতে ভাগৰ লাগিলে ক'ত দুখন তিনিখন গাড়ীৰে দুখন পাৰ হৈ আহিছোঁ কেনেকুৱা লাগিছে আহি পানী বটল পিঠিত বান্ধি মই তাৰ কেমেৰা বেগটো লৈ লৈছোঁ সি নলয় বোলে বহুত গধুৰ হেনো দাঙিব নোৱাৰে মই আকৌ দাঙিব পাৰোঁ ফটো মাৰিব লাগিব যে সেইটো কাৰণে আৰু বহুত বেছি গৰম উঠিছে আৰু এই শিলচোপা দেখাই দিছোঁ বহুত ঠাণ্ডা খাই মেলি আহি আছোঁ ইমান গৰম লাগিছে মেঘে ঘুৰুং ঘাৰাং কৰি আছে কেতিয়া বৰষুণ দিয়ে ঠিক নাই এতিয়ালৈকে ৱাটাৰফল পোৱাগৈ নাই পামহি আৰু মানুহবোৰ আহিও আছে কিছুমান গৈও আছে গৈ আছোঁ আৰু দেই আধা ডোখৰলৈকে বাইক আনিব পাৰিব আৰু বাইক যোনখিনিৰ পৰা নাহে সেইখিনিৰ পৰা দলং দি দিছে আৰু একেবাৰে ৱাটাৰফললৈকে দলং আছে তাৰ পৰা বাইক থৈ বাকীডোখৰ খোজকাঢ়ি আহিব পাৰিব আৰু কেতিয়াকৈ পাওঁ লাগিছে দেৰিও হৈছে মেঘেও গাজি আছে তাৰ পৰা বহুত গৰমো উঠিছে বহুত কষ্ট অন্তত পাই গৈছোঁহি আহি পিনি বহুত ভাল এই ৰাস্তাটো দেখাইছিলোঁ যে তেতিয়া তোমাক সেইটোৱেই আমি তললৈ আহিলোঁ আৰু পানী এতিয়া মোবাইললৈকে চিটিকি গৈছে ৱাটাৰফল ই মুখ ধুবলৈ গৈছে আৰু ইমান গৰম উঠিলে মুখ হাত ধুই লয় তাৰপিছত মুখ হাত ধুই পিনি যাম আৰু মানুহ এতিয়া নাই বুলিয়ে ক'ব পাৰি যিবোৰ আহিছিলে আধা বাটত লগ পাই আহিছোঁ গ'লগৈ আৰু ফৰেনাৰ 3জনক লগ পাইছিলোঁ ইটালীৰ পৰা আহিছিলোঁ বুলি কৈছিলে কিন্তু ফটো উঠা নহ'ল ফটাফট আহিবলৈহে চালোঁ ফটো উঠি থাকিলে দেৰি হৈ যাব তাৰপৰা বেছি দেৰি নকৰোঁ আৰু এইখিনিতে আমি মুখ হাত ধুই লয় তাৰপৰা যামেই বৰষুণ দিব আৰু গধূলি হৈছে যিহেতু সেইকাৰণে যামেই আৰু এতিয়া এই যে লাইনটো দেখিছে ৰছীডাল যে দেখিছে এইখিনিৰ পৰা মানুহ যাবলৈ নিদিয়ে আগতে একদম ওচৰলৈকে যায়গৈ কিন্তু ওচৰলৈ যাব নালাগে বহুত পিছল থাকে গতিকে এতিয়া ৰছীডাল দি দিলে ৰছীডাল পাৰ হ'বলৈ নিদিয়ে
এইটো দেখিছা নহয় কেনেকৈ বনাইছে একদম বটল দি গা ধুবলৈ থৈছে হয় নাই খোলা লাগিছে আৰু এইবোৰ দোকান ইয়াত ঘৰো বনালে আগতে ঘৰ চৰ নাছিলে হ'লে যেতিয়া আহিছিলোঁ 18 চনত ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ আৰু চাই কেনেকুৱা পালে জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাকচাঙত বেছি সময় নাথাকিলোঁ সোনকালে গুচি আহিলোঁ বৰষুণ দিলে তাৰপৰা এতিয়া যাওঁগৈ